নমস্কাৰ ফ্ৰেণ্ডছ, আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি কেইদিনমান আগত সংঘটিত হৈ যোৱা নন্দিতা শইকীয়াৰ ঘটনা সন্দৰ্ভত অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই তেখেতৰ কি মতামত আগবঢ়ালে আজিৰ ভিডিঅ'টোত চাওঁ আহক। বংশী ডিম্পু ধেমাজিৰ নন্দিতাক যে দিন দুপৰতে হত্যা কৰা হ'ল, ইয়াৰ ওপৰত কিবা কমেণ্ট দিয়া মানে সঁচাকৈ বহুত বেছি বেয়া লাগিছে। এনেকুৱা প্ৰেমে আমাক কি কৰে? প্ৰেমে আমাক মুক্ত কৰে, প্ৰেমে আমাক স্বাধীন কৰে। কিন্তু যি প্ৰেমে মানুহক ক্ষতি কৰাৰ চেষ্টা কৰে, যি প্ৰেমে হত্যা কৰে, সেই প্ৰেম নহয়েই। বুজি পাইছেনে? তো যিটো হৈ গ'ল নন্দিতাৰ লগত সঁচাকৈ দুখজনক, আৰু যাতে দোষীয়ে উচিত শাস্তি পায়। এতিয়া প্ৰটেষ্ট চলিছে দুইদিন পিছত সামৰি যাব প্ৰটেষ্ট, এইটো হয় নৰ্মেলি, আন্দোলন কমি যাব। কিন্তু কোৰ্ট আদালতে যাতে এইটো ঢিলা নকৰে আৰু নন্দিতাৰ দোষীৰ শাস্তিটো দেখি পিনে সকলোৱে যাতে ভৱিষ্যতলৈকে একদিন এনেকুৱা কৰিবলৈ সাহস নকৰে। ল'ৰাই ছোৱালীৰ লগত হওক, ছোৱালীয়ে ল'ৰাৰ লগত হওক, এজনে আনজনৰ লগত। এনেকুৱা নহয় যে অনলি ল'ৰাই ছোৱালীৰ লগত কৰি আছে, কেতিয়াবা ছোৱালীও ল'ৰাৰ লগত কৰে, প্ৰেমত প্ৰতাৰণা বা মানে প্ৰেমটো অস্ত্ৰ হিচাপে লৈ পিনে বাকী কামবিলাক কৰে। তো এনেকুৱা যাতে নহওক আৰু দোষীয়ে পূৰা এনেকুৱা শাস্তি পাওক, যি শাস্তি যাতে সদায় থাকে। সঁচাকৈ নন্দিতা শইকীয়াৰ আত্মাই যাতে শান্তি লাভ কৰে আৰু য'তেই আছে ভালে কুশলে যাতে থাকে, আৰু কেতিয়াও যাতে কাৰো লগত এনেকুৱা ঘটনা নঘটক।